নমস্কাৰ। যোৱাটি ভিডিঅ'ত এইখন মোৰ থালি দেখিছিলে। এই থালিখন মই কেনেকৈ ৰেডি কৰিলোঁ বলকচোন আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰোঁ। এয়া সৰু মাছ, পুঠি, খলিহনা, বৰদোৱা, মোৱা মাছ, কৰতি, ঘৰখুচি আটাইবোৰ মাছ মায়ে ধুই পখালি ল'লে। এইখিনি সৰু মাছ দেউতাৰ বাবে এখন তিতা হেলচিৰ আঞ্জা বনাব। তেলত মাছখিনি ভাজি লৈ তাত পিঁয়াজ জলকীয়া দি শাকখিনি দি দিলে, তিতা হেলচি শাকখিনি। যিহেতুকে দেউতাৰ ডায়েবেটিছ আছে, এই আঞ্জাখন অকল দেউতাৰ বাবে। তাত অকণমান পিঠাগুড়ি পানীৰ লগত মিহলাই দিছে আঞ্জাখন গোটা হ'বলৈ। তাৰ পাছত তাতে অকণমান পানী দি নিমখ হালধি আটাইবোৰ দি ঢাকনি দি আঞ্জাখন ৰেডিয়েই হৈ গ'ল। ইয়াৰ লগতে আছিল ঢেকীয়া ভাজি, দালি, চালাড, মাংস। তাৰ পাছত ঢেকীয়া শাক ভাজিটো আপোনালোকে জানে, তথাপি এবাৰ দেখাইছোঁ। তেলত পিঁয়াজ, নহৰু, জলকীয়া আটাইবোৰ দি ঢেকীয়া শাকখিনি লৰাই তাত নিমখ হালধি দি ঢেকীয়া ভাজিখনো হৈ গ'ল। যিহেতুকে আমি 3জন মানুহ থাকোঁ, দেউতা, মা, মই, এই ভাজিখন আমাৰ বাবে ধুনীয়াকৈ জুৰিব। লগত আছিলে এয়া আঞ্জা হ'ল ঔটেঙাৰ। ঔটেঙাৰখিনি বইল কৰি লৈছে। তাত আছে জিকা, ৰঙালাও, গোটেইখিনি ভালদৰে ভাজি লৈছে। আৰু ইয়াতো সৰু মাছেই দিব। পানীখিনি দি মাছখিনি দি উতলিব দিছে। আৰু লগত আছিলে মাংস। মাংসখন ময়ে বনাম, বাকী সকলোবোৰ মায়ে বনায়। মই মোবাইলটো ধৰি থাকোঁ, ক্লিপবোৰ ৰাখোঁ। আৰু মাংসটো আপোনালোকে বনাব জানে, চিম্পুল বনাইছোঁ, তাতে দৈ দিছোঁ। প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টত কেনেকুৱা হৈছে জনাব আৰু লাইকো কৰি দিব। আজিলৈ আহিছোঁ।